গাড়ীখন চাওক না কি ধুনীয়া ডাইনামিক চানটো পুৰা আপটো ডিকিলৈকে মানে পিছলৈকে খোলা যায় সেলিব্ৰিটি গাড়ী হয় ইউৱৰাজ সিঙৰ নামত আছে ইউৱৰাজ সিঙৰ গাড়ী হয় অনলি 17 লাখত এই গাড়ীখন আচ্ছা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফাইণ্ডিং হেপিনেছ আজি আমি চাব যাম ৰঙিয়াত য'ত আহিছে ইউৱৰাজ সিঙৰ অডি কাৰখন তো বেছি লেট নকৰোঁ তাত যাব লাগে সোনকালে তাত গৈ আমি চাম যে সেই কাৰখন কোনে আনিলে কেনেকৈ আনিলে আৰু সেই কাৰখন এতিয়া কি কৰিব তো আমি ডাইৰেক্ট গৈ তাত লগ কৰিছোঁ আপোনালোকক বলক আৰু ফাইনেলি আহি পাইছোঁ এতিয়া আমি আৰু এইটোৱে হ'ল সেই অডিটো আমাৰ বিখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ 2011 যিটো ৱৰ্ল্ড কাপ হৈছিল সেই ৱৰ্ল্ড কাপত মানে বহুত ভাল প্ৰদৰ্শন কৰাৰ বাবে তেওঁক অডি কোম্পানী গিফ্ট কৰিছিল যিটো বৰ্তমান আছে আমাৰ ৰঙিয়াত চাই লওক এবাৰ ভিউটো মহাৰাষ্ট্ৰৰ নম্বৰ প্লেট হয় Take a moment right here, feeling like it's out gear, driving towards the sun with a rose and a gun, feel the wind in my hair, going nowhere I swear, like an outlaw on the run, dangerous but it's so fun, running, running, no, hold on, don't let go. এয়া হ'ল আমাৰ নিকুদা এই গাড়ীখন তেওঁ মানে আনিছে তো এতিয়া আমি তেওঁক সুধিম যে গাড়ীখন মানে কেনেকৈ আমি মানে এইটো মানে পাৰ্চেছ মানে তেওঁ কৰিলে বা কি কি কৰিছে আৰু গাড়ীখনৰ কিমান ৰেট আছে কি আছে গোটেইখিনি আমি তেওঁক সুধিম গাড়ীখনৰ ইণ্টেৰিয়ৰ বিষয়ে গোটেইখিনি সোধা হ'ব তেওঁক ঠিক আছে আৰম্ভ কৰোঁ 2011 চনত যুৱৰাজ সিঙে ৱৰ্ল্ড কাপত যেতিয়া ভাল মেচ খেলিলে খেলাৰ পিছত অডিয়ে গিফ্ট দিছে আচ্ছা যে ভাল পাৰফৰ্মেঞ্চ দিছে চ' সেইকাৰণে অডি গিফ্ট কৰিছিল আৰু এতিয়া বৰ্তমান গাড়ীখন যুৱৰাজ সিঙৰ নামতে আছে আৰু এতিয়া আমাৰ ট্ৰু ভেলুৰ আণ্ডাৰতে গাড়ীখন আহিছে যুৱৰাজ সিঙৰ নামে আহিব আচ্ছা চ' গাড়ীখন অডি Q5 হয় কোৱেট্ৰো ইঞ্জিন 3000 cc ইঞ্জিন হয় আৰু গাড়ীখনত বহুত লটছ অফ ফিচাৰ্ছ আছে মানে অডিৰটো ক'ব নালাগে অডি কি হয় এইটো হ'ল অডিৰ ইঞ্জিন V6 TDI চাই লওক ডিজেল ইঞ্জিন হয় আচ্ছা আৰু নৰ্মেলি এইবিলাক ইমান হে কৰি ৰাখিছে অডিয়ে মানে চেফটিৰ কাৰণে না নৰ্মেল কাৰৰ ইঞ্জিনতকৈ অলপমান বেছি ডাঙৰ ডাঙৰ লাগি আছে ইঞ্জিনকেইটা না আৰু এইটো DRL আছে ডে টাইম ৰানিং লাইট LED প্ৰটেক্টৰ হেডলাম্প এইটোতো ক'ব নালাগে এইটোৰ কাৰণে ডিমাণ্ড এইটো ক'বই নালাগে হিউজ গ্ৰিল তো এতিয়া আমি গাড়ীখনৰ ভিতৰখিনি চাম ভিতৰ ভাগটো চাম যিহেতু অডি এখন লোৱা বহুতৰ সপোন তো সেই সপোনটোৰ লগতে প্লাছ এইখন গাড়ী বহুত স্পেচিয়েল এটাই কাৰণ যে এইখন যুৱৰাজ সিঙৰ গাড়ী আৰু তেওঁক 2011 যিটো তেওঁ মানে খেলিছিল যাৰ কাৰণে তেওঁক অডিয়ে গিফ্ট কৰিছিল চ' সেইটো বস্তুৰ কাৰণে এই গাড়ীটোৰ মানে ভেলুটো বহুত বেছি তো প্লাছ আমি এইটো গাড়ীৰ ভিতৰখিনি এতিয়া চাম চ' এইটোৱে হ'ল অডিৰ ভিতৰ চাইড এই দেখিছে না চাইডে চকা লাগি আছে গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰে বহুত ধুনীয়া এইটো 4 সিটাৰ না এইটো 5 সিটাৰ 5 সিটাৰ না 5 সিটাৰ নৰ্মেলি গাড়ীৰ চিটবিলাক এডজাষ্টমেণ্ট কৰিবৰ কাৰণে আমি এনেকৈ টানিব লাগে এনেকৈ উঠাব লাগে কিন্তু এইখনত এনেকৈ দিলে পিছাই যাব এনেকৈ দিলে আগত যাব এইটো এনেকৈ মুভ হ'ব এইটো এনেকৈ মুভ হৈ আছে তেনেকৈ হৈ আছে আৰু এইটো যে আছে এইটোৰ কাৰণে এই চিটটোত যে এইখিনি সোমোৱা আছে না এইখিনি ওলাই আৰু ইন কেছ ঘৰত কোনোবা দুটা পাৰ্চন আছে যি মোৰ চিট এডজাষ্টমেণ্ট সদায় কৰি দিব নালাগে তো সেইটো কাৰণে ইয়াতে ছেট কৰি থৈ দিয়া যায় 1 নম্বৰ 2 নম্বৰ এইটো ইয়াতে অন অফ এইটো অফ এইটো অফ হৈছে অন হ'ল এতিয়া এইটো এনেকৈ টিপি দিলে নিজে এডজাষ্ট হ'ব মানে এইটো মানে ছেভ হৈ যাব আৰু মানে পুৰা পাৰ্মানেণ্ট ছেভ কৰি থৈ দিব যোনে বহিব এতিয়া তোমাৰ ধৰি লোৱা তোমাৰ দেউতাই বহিছে চলালাক এতিয়া 1 নম্বৰ কৰিলে তেখেতৰ এডজাষ্টমেণ্টত তেখেতৰ হৈ যাব আৰু তুমি চলাইছা তুমি এইটো টিপি দিলা তোমাৰ এডজাষ্টমেণ্ট তুমি আৰু এনেকৈ থাকিব নালাগে আৰু তো ঠিক আছে আমি অলপমান চাওঁ কেনেকৈ মানে অডি ষ্টাৰ্ট কৰে কেনেকৈ কি হয় গোটেইখিনি চাম এইখন গাড়ী 80 হয় অটো ট্ৰান্সমিশ্যন AGS নহয় AGSটো অনলি মাৰুতিত থাকে আৰু এইটো অটো ট্ৰান্সমিশ্যন আৰু চাবি কিটো এনেকুৱা যেনেকুৱা আজি নৰ্মেলি পুছ থাকে এটা পুছ এইটোও হয় কিন্তু চাবিটো এটা এনেকৈ সোমাব লাগে এটা সোমোৱাৰ পিছত এইটো প্ৰেছ কৰিব লাগে আৰু তাৰ আগতে চাব লাগিব গাড়ী গিয়াৰ নবটো
পাৰ্কিঙত আছে নে পাৰ্কিং ব্ৰেক লগোৱা আছে নে নাই এইটো আমি যিটো নৰ্মেলি হেণ্ড ব্ৰেক বুলি কওঁ সেইটো এটা পাৰ্কিং ব্ৰেক এইটো এনেকুৱা এইটো এনেকৈ দিলে ৰিলিজ হ'ল আৰু এনেকৈ দিলে ব্ৰেকটো আৰু লাগি গ'ল এইটো চিষ্টেম এইটো আৰু এইখন গাড়ী চলাব লাগিলে এজ ইউজুৱেল নৰ্মেল এইটো এনেকৈ আনি এইটো নিউট্ৰেল এতিয়া বৰ্তমান নিউট্ৰেল আছে ক্লাটছ নাই এইটো এনেকৈ পাৰ্কিঙত ৰাখি দিয়াৰ পিছত গাড়ীখন ৰখিব নহ'লে গাড়ীখন এনেকৈ ৰাখিব নৰ্মেলি ৰাখিব নোৱাৰি আৰু এইটো এনেকৈ ব্ৰেকটো ৰিলিজ কৰিব পাৰি সেইখিনিয়ে ঠিক আছে এতিয়া অডিৰ ভিতৰত বহি আছোঁ অডি অলপ ৰাইড ল'ম আমি দিওঁ কেনেকুৱা লাগে বহি পিনে চাওঁ অলপ যাওঁ আমি জীৱনৰ প্ৰথমবাৰ অডিত বহি আছোঁ আশাটো পূৰণ হৈ আছে এই আমাৰ নিকুদা আছে গাড়ী চলাই আছে ড্ৰাইভিঙত এইটো তোমাৰ জাষ্ট এনেকৈ চলে হ'ল এনেকৈ নৰ্মেলি চলাই থাকিলে একদম কমফৰ্ট কাৰ আচ্ছা মানে অট'মেটিক যাই থাকিব আৰু গাড়ী অট'মেটিক কৰি থাকিব এতিয়া এনেকৈ প্ৰেছ কৰিলে হ'ল ক্লাছটো অকল প্ৰেছ কৰিলে হ'ল এনেকৈ গ্লাছটো অকল এনেকৈ প্ৰেছ কৰিলে হ'ল অট'মেটিক কৰি থাকিব আৰু একো কৰিব নালাগে একদম স্মুথ ড্ৰাইভ যিটো মানে ফিল হয় যে প্ৰিমিয়াম কাৰত বহি আছোঁ বা প্ৰিমিয়াম কাৰ এখন ইউজ কৰি আছোঁ আমাৰ সেই ফিলটো আহি যায় আৰু মোষ্ট প্ৰপাৰলি ভাল কি জামত আমাৰ বেছি মানে এই ক্লাছ টানা এই এক্সিডাৰ এৰি দিয়া এইবিলাক হেডেকবিলাক নাহে আৰু বহি পেলাই সেইটো মানে ফিলটো পাই আছোঁ মানে সেনেকুৱা মানে এটা মানে এক্সট্ৰা এটা ফিল হয় মানে বহাৰ পিছত তোমাৰ ইয়াতে পেনাৰমিক চানৰুফো আছে সেইটো চানৰুফ পুৰা আপটো ডিকিলৈকে মানে পিছলৈকে খোলা যায় চানৰুফ যে থাকে এটা অলপ খোলা যায় আৰু এটা বহুত খোলা যায় সেইটো যিটো লাম্বাকৈ খোলা যায় সেইটো কয় পেনাৰমিক যিটো এতিয়া বৰ্তমান এইখন ৰাইড আছে বেছি ভাল লাগে যেতিয়া ৰাতি না ৰাতি বেছি ভাল লাগে এটা পেনাৰমিকে দিলে হ'ল বন্ধ হৈ যায় এইখন গাড়ী তুমি যে বিচাৰিছা যে মই মেনুৱেলত চলাব বিচাৰোঁ এনেকৈ এইটো মেনুৱেলত আনিব লাগে এইটো এনেকৈ দিকে মেনুৱেল আনিব লাগে মেনুৱেল অনাৰ পিছত ইয়াতে পেডেল চিফটাৰ আমি নৰ্মেলি আমি গাড়ী এটা হাতত লগাওঁ এইখনত পেডেল চিফটাৰ এইটো ইয়াতে কি আৰু কমাব পৰা পাৰি এইটো আচ্ছা এইটো যে আছে এনেকৈ দিলে এতিয়া বৰ্তমান মেনুৱেল দেখা পাই আছে দুটা গেৰত আছে এতিয়া মই এনেকৈ এইটো মাৰি দিলে এটা আহি গ'ল এইটোৱে এইখন আৰু আমি এতিয়া নহয় পেলাই মেনুৱেলত নচলাওঁ গেৰতে চলাওঁ অটোত চলাওঁ যদি এনেকৈ দিয়াৰ পিছত কোনটো অটোত মই চালোঁ অটোত চলোৱাৰ লগে লগে অলপ মানে কমফৰ্টটো বেছি লাগি আছে নেকি হয় গাড়ী মানে অলপ মানে এনেকুৱা এটা লাগে যে গাড়ীটো মানে কিবা এটা ৰিলিজ কৰিলাক মানে অলপ ৰিলিজ ফ্ৰী হয় এটা মানুহে কয় যে অটো গাড়ী বা ইজেছ গাড়ীৰ মাইলেজ নাপায় মাইলেজ কিয় নাপায় মাইলেজ পায় কিন্তু গাড়ীখন চলোৱা আমি বহুতে সেইটোৱে অবজাৰ্ভ কৰিব পাৰোঁ যে গাড়ীত কিটো চিষ্টেমত চলাব লাগে যেতিয়া আমাৰ সেই আইডিয়াটো আহিব সেইখন গাড়ীটো আমি মাইলেজ পাওঁ ডেফিনেটলি পাম সেইখনত গাড়ীখন অনাৰজন নাম যুৱৰাজ সিঙৰ নামত আছে সেইটো কথা যুৱৰাজ সিং চেলিব্ৰিটি এজনৰ নামত গাড়ী আছে তেখেতৰ গাড়ী হয় চেলিব্ৰিটিৰ নামত গাড়ী আছে এতিয়া ফাৰ্ষ্ট অনাৰ হয় গুগল কৰি চাব পাৰে এইখন গাড়ী ক'ত কেতিয়া কেনেকৈ পাইছে সেইখিনি মই ক'ব লগা একো নাই যেনেকৈ কাষ্টমাৰ চাব বিচাৰে কিন্তু এখন এতিয়া গাড়ীখন মানে এতিয়া প্ৰি অ'ন কাৰত চেল কৰিবৰ কাৰণে দিয়া হৈছে আচ্ছা চ' এতিয়া আমাৰ ৰঙিয়া ৰাজ্যবাসী বা অসমবাসীৰ কাৰণে এইখন গাড়ী অনা হৈছে ইয়াতে এতিয়া কোনোবা যদি ইণ্টাৰেষ্টেড আছে প্লিজ কণ্টেক্ট কৰিব পাৰে মই নম্বৰটো দি দিম ইয়াতে থাকিব নম্বৰটো মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে এনি গাড়ী নট অনলি কি অডি আপুনি যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে মোৰ তাতে পাই যাব তো গাইজ যাক লাগে গাড়ী তেওঁলোকে কণ্টেক্ট কৰি ল'ব পাৰে আৰামছে বাকী মূল্যটো থাকিবই নম্বৰটো তো বাকীটো আমি বাৰু চব চালোঁ কি গাড়ীখন কি ফিচাৰ আছে কেনেকুৱা বহি মানে কমফৰ্ট আছে কি আছে এতিয়া মেইন কথাটো হ'ল গাড়ীখনৰ দাম যিটো আমি চবে মানে বিচাৰি আছোঁ শুনিবলৈ তো গাড়ীখনৰ কিমান হ'ব দাম অন গাইড মানে অন প্ৰাইচ এখন বেচিকেলি আজি এতিয়াতো যদি নিউ পাৰ্চেছ কৰিব যায় 79 এপ্ৰক্সিমেটলি অন ৰোড পৰে ইন আছাম গুৱাহাটী ঠিক আছে আৰু এইখন গাড়ী এতিয়া চেলিব্ৰিটি গাড়ী হিচাপে এইখন গাড়ীৰ প্ৰাইচ বহুত হ'ব লাগে কিন্তু মই ৰাখা নাই সেইটো প্ৰাইচ মোক অনলি আমাৰ ৰাখা গৈছে এইখন গাড়ীৰ প্ৰাইচ 17 লাখ অনলি 17 লাখ 17 লাখ আৰু চেলিব্ৰিটি গাড়ী হয় যুৱৰাজ সিঙৰ নামত আছে যুৱৰাজ সিঙৰ গাড়ী হয় অনলি 17 লাখত এই গাড়ীখন আচ্ছা এতিয়া আছাম নম্বৰ প্লেট কৰি কিনে দিম ঠিক আছে মানে নম্বৰ প্লেট গোটেই আমাৰ অসমৰ নম্বৰ প্লেট আহি যাব সেইটোত একো টেনশ্যন নাই এতিয়া কথাটো হ'ল যে গাড়ীটোত অকণমান নেগচিয়েবল আছেনে নাই হ'ব অলপ চাই দিম
ঠিক আছে আপোনালোকে যদি ভিডিঅ'টো চাই আহে তেনেহ'লে হ'ল বেষ্ট এণ্ড বেষ্ট প্ৰাইচ কৰি দিয়া যাব নেগোচিয়েবল হৈ যাব একো টেনশ্যন নাই আজি ব্লগটো আমি আমাৰ যুৱৰাজ সিঙৰ মানে কাৰখন দেখালোঁ তেওঁৰ মানে এইটো কাৰটো কিমান বেচিব কি কৰিব গোটেইখিনি দেখালোঁ তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো বেল আইকনটো দবাই দিব ধন্যবাদ